সিনে কি দীঘল খা মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আকৌবাৰ আপোনালোকৰ মাজলৈ আহি গ'লোঁ দিয়া মই। তো কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। কালি বতৰটো দিছিল আমাৰ বৰষুণ টাইপৰ, আজি দিছে ৰ'দ। বতৰৰ মহিমা আৰু ছোৱালীৰ মহিমা ধৰিব একেবাৰে নোৱাৰি। বাকী যি নহওক গাইছ, মানে আমাৰ খেলাখন আজি আছিল। তাৰপাছত ৰাতি মোক ফোন কৰিলে, ক'লে কি খেলাখন আজি নহয়, খেলাখন কালি হ'ব, অৰ্থাৎ অহাকালি হ'ব। তো অহাকালি আমি যাম খেলবা। আজি যিটো খেলাখন নহ'ল, আজি মানে ভৰিয়াতলা চলিত আমাৰ লগত ফুটবল খেলাৰ কথা আছিল। এনেক ফোন কৰি সুধিম কি কয়। মতিক ফোন কৰিব দিছিলোঁ, মতিকে ফোন কৰা বুলি কৈছে। তো কি হ'ল আপোনালোকক মই গোটেইখিনি কথা ক'ম। খেলাখন খেলবা আহে নে নাহে জনাম আপোনালোকক। তো চাই থাকক ব্লগটো, ধামাকাদাৰ হ'ব। চ' গাইছ চাওক ৰ'দ, এই সূৰ্য দেৱতাক চাওক কেনে দিছে, ফালি দিছে আজি ৰ'দে। এই গাইছ চাওক আমাৰ ৰাস্তাত ট্ৰাফিক জাম লাগছি। এই মচত বাম্পাৰ খান, এখন লৰি আৰু সেইখন ধানৰ গাড়ী চাওকচোন। কি কাষেদি গেছি, ৰাস্তাটো ভাঙিলে আজি। এখন গেলাক খৰকি কেনে কিবাকে, এই লেগ এখন পিলপিলিখান গেলাক, এখানো গেলাক। গেলাক দে কিবাকে গোটেই ঘেন ৰাস্তা মুকল। চ' গাইছ চাওক কেনে ৰ'দ দিছি। এতিয়া গাইছ আমি যাই আছোঁ অলপ ভৰিয়াতলা ফালে ফুৰিবা। ভৰিয়াতলাত গেলি বুলি মালখান কথা নহয় দেচোন, অলপমান ফুৰি ভৰিয়াতলাদি যায় আগেদি ওলাই আহিম। বলক যাওঁ নাকি। চ' গাইছ আমি আহিবলৈ ভৰিয়াতলাৰ চক। চ' গাইছ ইয়াৰে ভিতৰত আছে ধানমনা মিল, কম্পিউটাৰৰ দোকান আৰু বহুত কিবাকিনি আছে ইয়াতে। চ' গাইছ সেই দোকানখন মানে ভৰিয়াতলাৰ চকটো নাপাওঁতে পায়, কিন্তু মেইন চক এইখিনিয়াত, ইয়াতে মেইন চক। চ' গাইছ কি ডাঙৰ সাপ চাওক, এক খুট সিনে কি দীঘল সাপ, পলালাক ক'ত গেল। চ' গাইছ সাপখোৰ আপোনালোকে চালাক, কেনে কইলা সাপ আছিল সাপখোৰ, বহুত দীঘল আছিল সাপখোৰ। আৰু মানে মেইন টপিকটো হৈছে কি, চয়িতাক ফোন কৰিলোঁ, যোনকেইটা মানে বহেল বা আহিব ইচ্ছা কৰিছিল, সেইকেইটাক মতিৰ দ্বাৰা ফোনটো কৰিলোঁ। ফোনটো মাৰছি কিন্তু ফোনটো ৰিচিভ কৰা নাই। এতিয়া কিবা কৰি আছে, আহে নে নাহে কনফাৰ্মেই হোৱা নাই ৰ'ব। যদি আহে বহেলাম বুলি আহিব, দেখা যাওক কালিৰ দৰে না আহিম বুলি কৈ নাহাই পাতা মাৰে, গম নাপাওঁ আৰু। যদি আহে আপোনালোকক দেখাম, আৰু যদি নাহে তাত থাপিও দেখাম। যি মেজত গাড়ী চলাইছি, নহয়তো ডাক্তাৰখানা, নহয়তো কবৰস্থান, নহয়তো শমশান ঘাট। কম দিনত মৰবি যা, সেই টাইমত পঢ়লি তোক ঘণ্টা উঠাব যাম, তুতি লাথ লৈ দিত মান ইমান দূৰত গাড়ী চলাই। গাড়ী সদায় এনেকৈ চলাব লাগে, কম স্পীড চলাব লাগে, এতিয়া কাৰো ক্ষতি নহয়। সীমা আগত এনেকৈ ঝাংকৈ গাড়ী চলাইছি, পল্লী হয়তো মেডিকেল, নহয়তো কবৰস্থান, নহয়তো শমশান ঘাট। কি মানে মই এতিয়া আৰু এবাৰ মুঠক ফোন কৰিলোঁ, ত' এতিয়া ফোন কৰিব দিলোঁ একবাৰ, এনে ফোন কৰিলে কিন্তু ফোনটো ৰিচিভ কৰা নাই, মানে আহাৰ ধান্দা লাভ নাই। গতিকে আহে আহিব, নাহে না আহি আহিলি খেলোঁ, নাহিলি এনে খেলোঁ। বাকী যি ধৰক আৰু এটা বস্তু দেখিছোঁ আপোনালোকক। চ' গাইছ এইখিনি জেগাত ৰাতি ইলি পাৰ্টি চলে, ইধৰ পাৰ্টি কৰতা হে, পাৰ্টি ঠোঙাৰ পাৰ্টি বুজি পাইছে নহয়। ঠোঙা মানে কোনটো ঠোঙা বুজিছোঁ। চ' গাইছ খাপ পৰাতে দেখিছিলোঁ এই পাণ্ডে সোমাইছিল। চ' গাইছ আমি তোৰ পৰা আহিলোঁ এতিয়া, মানে ঘৰত যাই লওঁ, তাৰপিছত খেলা হয় নে নাই আপোনালোকক জনাম। আৰু যদি ভৰিয়াতলা চৰিয়াতলা আহে খেলাম, মানে ভৰিয়াতলাত আছোঁ, কিন্তু ভৰিয়াতলাত মই মাততে যাব পাৰোঁ। এতিয়া চৰিয়াতলা ঘৰ চিনি নাপাওঁ না, মেইন কথা সেইটো। সেইকাৰণে মই মাততে জানে ফোন কৰিলোঁ, ফোনটো ৰিচিভ কৰা নাই। আহি দেখা যাওক, যদি আহে আপোনালোকক দেখাম খেলাখন, যদি হয়, আৰু যদি নাহে তো নহয় খেলা, কৰপুৰতে খেলাম তামচা কৰি। এতিয়া বলক আমি ঘৰত যাওঁ, আপোনালোকক লগ পাম 4টা বজাত। চ' গাইছ ভৰিয়াতলাৰ পৰা আহি পালোঁ, আহি পানে চাওকচোন বতৰটো কি ঠাণ্ডা কৰিছে।
খুব ভাল লাগিল ঠাণ্ডা কৰাৰ কাৰণে। তো কষি অলপ সেই ভাল লাগছি এখন তেতিয়াৰ মস্ত ৰ'দ দিলে ঠাণ্ডা কষি দি যি ৰ'দ দিছিল চ' গাইছ বতৰটো অলপ ঠাণ্ডা কৰছি ঠাণ্ডা কৰা বহুত ভাল হৈছে মানে যোনবিলাক মানে পথাৰত নুমি আছিল তোমাৰ কহে তোলাই হওক পেক ৰোৱাই হওক ক্লিপ বাগাটাই হওক আলি দিয়াই হওক মানে যি নহওক যোনে যি কাম কৰিছিল মানে এই ৰ'দত কাম কৰাটো বহুত কঠিন হৈছিল কিন্তু যি নহওক আল্লাহ বা ভগৱানে বতৰটো ঠাণ্ডা কৰি দিছে যি অলপ বতাহ দিছে অলপ ৰ'দটো কমলাক মানে কিবা ভাল হৈছে মানে মানুহকেইটাৰ কাৰণে আমি পাৰিছে ঘৰত কাম কৰিছিল বা চাই জেগাত কাম চাব সেইটো কথা নাই কিন্তু বাকীবিলাক যোনবিলাক পথাৰত কাম কৰিছিল মানে কিবা গৰম আছিল যি নহওক বতৰ ঠাণ্ডা আছিল সেই ভাল হৈছে অলপ মানে আমি দিওঁ মানে এতিয়া খেলা এখন ফিল্ডত খেলা কথা আছিল আজি এখন ফিল্ডত যিটো খেলা নহ'ল কালি কৈছিল না মোক কৈছিল লগৰ কেইটামানে মোক কৈছিল যে খেলা এখন আছে হাবলাহাত যাব লাগিব চ' সেইখন খেলা মোক ৰাতি কৈছে যে সেইখন নহয় বুলি কিন্তু এতিয়া কি হৈছে মানে এতিয়া ফোন কৰিছে যে ল'ৰা ছোৱালীকেইটাই আমি এতিয়া যাব লাগে চ' আমি যিটো যাই আছোঁ তো কি লাগিন আমি হেৰি কোৱাৰপুৰলৈ যাম তাৰপৰা হাবলাহালৈ যাম এতিয়া তুমি চাইকেললৈ যাম তো বলক যাওঁ আপি ধোকা দে মোৰ চাইকেলখনে মোক ধোকা দিছে চাউলো পাম থকা বুলি ভাবিলোঁ উঠাৰ লগে লগে চাওঁতে পাম চাম নাই চাউল ৰিঙত লাগি গৈছে এতিয়া আৰু এখন পাম মাৰিব লাগিব পাম মাৰি যাব লাগিব হয় সিহঁতে ৰখি আছে ফোনৰ ওপৰতে ফোন অকস্মাত কৈছে অকস্মাত ৰেডি হ'ব পাৰি না চ' গাইছ হাবলাহালত তাৰমানে খেলাখন কিয় নহ'ল আপোনালোক মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ আৰু এতিয়া মানে কোৱাৰপুৰকেইটা আমাৰ লগত খেলিব আছে এতিয়া মানে সিহঁতৰ লগত খেলা যিটো নহ'ল খেলাখন আমাৰ লগত খেলিব সিহঁতে আছে সিহঁতে ইতিমধ্যে আৰু আমাৰ কেতিয়াও আহি লওক আমি খেলা নাতে খেলাম তাৰপৰা হাবলাৰ লগত আজি খেলাখন কিয় নহ'ল হ'ব লাগে খেলাখন গোটেইখিনি কথা কৈছে আপোনালোক ভিডিঅ'টো শেষত ভিডিঅ' চাই দিয়ক চিও হ'ব লাগে সিহঁতৰ কিন্তু চ' গাইছ আমাৰ কোৱাৰপুৰ আৰু আমি খেলা আৰম্ভ কৰিলোঁ দিয়ক এই যাত্ৰা কৰিছোঁ নীলা বল এই গ'লেই যায় হা যাত্ৰা গ'ল খেলা যা তা কি হ'ব ফাইনেলি আৰু গ'ল হলা সাতটা মানে 7 গ'ল হেলা গাইজ 500কে খেলছি এতিয়া 200 তো জড়লো মাত দিলি চ' গাইছ আমি সিহঁতৰ লগত খেলা খেলোঁ প্ৰথম খেলোঁ 200কে সেহাত আমি 7 গ'ল দিছোঁ সিহঁতক তাৰপৰা সেহান জয় হ'লোঁ নেক্সট খেলোঁ 500কে তাৰপৰা সেহানত লাষ্ট টাইমত খেলাখন ড্ৰ হৈ গ'ল সেইটো সমান হৈ গ'ল সেইটো খেলা গ'ল তাৰপৰা মেইন পইণ্টটো হৈছে কি হাবলাহাত খেলাখন কিয় যোৱা নহ'ল মানে সিহঁতৰ ষ্টৰীতে ফোন কৰি কেনে কৈছে সেনে ফোন কৰিছে 7টা বজাত কোৱাৰপুৰৰ পৰা হাবলাহা গ'লে 7টা বজাত পিলিলৈ যাব পাৰি না সেইকাৰণে আমি কি ভাবিলোঁ মানে মই ইয়াৰ পৰা যাব লগা আছিলোঁ এটা ডাবলিং লৈ তাকো মোৰ চাইকেলখনত পামচাৰ হৈছে আগ জেগাত পাম দিলোঁ পাম দি থাকোঁতে লগৰটো ফোন কৰিছে এই যে ইমান জেগা এতিয়া যাব টাইমো নহ'ব যিটো পিলিত যাব লাগিব আমি গতিকে আজি নাযাওঁ যে কালি যাম চ' সেইকাৰণে আমি হাবলাহাত যাওঁতে আমাৰ কেঞ্চেল হৈ সেইকাৰণে চ' গাইছ আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল যদি ভিডিঅ' চাই কিবা অলপ বুলি ভাল লাগিল আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰক আৰু লগ পাইছোঁ উন্নত ব্লগৰ সৈতে আজিলৈ বা